নমস্কাৰ মই বৰ্ণালী আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন পাঠ লৈ আজি পাঠত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে পঢ়িম ইয়াৰ আগৰ পাঠত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স পঢ়িছোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সনো কাক কয় সেয়া আমি আজি জানিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স কাক কোৱা হয় যেতিয়া এটা কাম আমাৰ এইমাত্ৰ কৰি হৈ উঠিল তাৰমানে প্ৰেজেন্ট কন্টিনিউয়াছত কি আছিল কামটো কৰি আছিল আৰু প্ৰেজেন্ট যেতিয়া পাৰফেক্ট আহি গ'ল কামটো কৰি হ'ল এইমাত্ৰ কৰি হ'ল এনেকুৱা যেতিয়া বুজাম তেতিয়া হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স কিন্তু আমি কেতিয়াৰ পৰা কামটো আৰম্ভ কৰিছিলোঁ হেতু কিন্তু কোনো ধৰণৰ আমি কোনো ধৰণৰ হেতুৰ আমাৰ কোনো ধৰণৰ ডেসক্ৰিপচনছ নাথাকে কামটো আমি কেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ হেতু নাজানো কিন্তু কামটো এইমাত্ৰ শেষ হ'ল হেতু আমি জানিলোঁ যেতিয়া কিবা এটা কাম কেতিয়াৰ পৰা কৰিছোঁ আমি হেতু নাজানো যদিও যেতিয়া এইমাত্ৰ যে কামটো শেষ হ'ল হেতু যেতিয়া জানিম হেয়া হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি দুটা নিয়ম মানি চলো মানে প্ৰেজেন্ট পাৰফেক্ট টেন্স যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য আমি পাম তেতিয়া আমি কেনেকৈ বুজি পাম যে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য ইয়াতে আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব আৰু হেল্পিং ভাৰ্ব লাগিব কিন্তু ইয়াত হেল্পিং ভাৰ্ব এম ইজাৰ নালাগে হেভ আৰু হেজ লাগিব হেভ হেজ তাৰে যিকোনো এটা হ'ব গতিকে উদাহৰণবোৰ এনেকুৱা আই হেভ ডান মাই হোমৱৰ্ক মই মোৰ হোমৱৰ্ক কৰি ল'লোঁ she has gone to school তাই বিদ্যালয়লৈ গ'ল এতিয়া আই হেভ ডান মাই হোমৱৰ্ক বুলি কওঁতে আই হেভ তো আমাৰ হেভ লাগিব বুলি কৈছিলে হেল্পিং ভাৰ্ব আৰু ডান ডু ডিড ডান দেখিছেনে আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব এবাৰ ফাৰ্ষ্ট বা ছেকেণ্ড ফৰ্ম নালাগে আই হেভ ডান মাই হোমৱৰ্ক তো এয়া হ'ল আমাৰ অবজেক্ট গতিকে এনেকৈ হ'ব এতিয়া আহকচোন আমি এফাৰ্মেটিভ নেগেটিভ আৰু ইণ্টাৰগেটিভত কৰোঁ আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত প্ৰথম আহিল আমাৰ এফাৰ্মেটিভত কি হ'ব আৰু এটা কথা মই মানে আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ যে হেভ আৰু হেজ মই ক'লোঁ যে আমাৰ হেল্পিং ভাৰ্বত হেভ আৰু হেজ লাগিব যেহেতু প্ৰেজেণ্ট গতিকে হেভ আৰু হেজ লাগিব যদি পাষ্ট হ'ল হয় হেড লাগিল হয় গতিকে যিহেতু প্ৰেজেণ্টত চলিছে বৰ্তমান হেভ আৰু হেজ লাগিব এতিয়া হেভ কাৰ লগত হেজ কাৰ লগত হেভ হ'ল আমাৰ প্লুৰেলৰ লগত আৰু হেজ হ'ল আমাৰ সিঙ্গুলাৰ লগত যদি একবচন হয় তেতিয়াহ'লে হেজ লগাম বহু বচন হ'লে আমি প্লুৰেল লগাম কিন্তু আইৰ লগত আমি হেভ লগাম এই দুটা এক্সেপশ্যন থাকিলে এইখিনি মনত ৰাখিলে হ'ল এতিয়া আহকচোন আমি আমাৰ এফাৰ্মেটিভ নেগেটিভ আৰু ডাবল ইণ্টাৰগেটিভ সেই সেন্টেন্সৰ ষ্ট্ৰাকচাৰত আমি আমাৰ নিয়মখিনি ভৰাও ওকে সো এফাৰ্মেটিভ সেন্টেন্স যেতিয়া হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত যেতিয়া এফাৰ্মেটিভ সেন্টেন্স হ'ব তেতিয়া হ'ব সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব কোন দুটা হ'ব হেভ বা হেজ হ'ব যিকোনো এটা তাৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু অবজেক্ট এটো ইজি হয় অলপ কিন্তু ইয়াৰ কাৰণে আমি মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো মানে ভাৰ্বৰ লিষ্টখন আমি মনত কৰি দিব লাগিব বা ভাৰ্বৰ লিষ্টখন আমাৰ মুখস্থ থাকিব লাগিব ওকে সো এক্সাম্পল এনেকুৱা ধৰণৰ আছে আই হেভ ৰিটেন দা লেটাৰ মই চিঠিখন লিখিলোঁ মানে লিখি হ'ল মোৰ মানে লিখিলোঁ গতিকে আই ইজ দ্য ছাবজেক্ট হেল্পিং ভাৰ্ব আছিলে হেভ আৰু হেজৰ আইৰ লগত আমি হেভ বহিব বুলি কৈছিলোঁ গতিকে আইৰ লগত হেভ আহিছে ৰিটেন ৰাইট ৰোট ৰিটেন গতিকে ভাৰ্বৰ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিলে আৰু দ্য লেটাৰ ইজ এটা অবজেক্ট ওকে সো বুজি পালে চাগে এইটো হ'ল আমাৰ প্ৰেজেণ্ট perfect tense আৰু আছে example she has eaten the ice cream she is the subject has is the helping verb has কিয় হ'ব কাৰণ plural number she লগত has হ'ব আৰু আইৰ লগতো এনে has হ'ব লাগে কিন্তু যেহেতু নিয়মৰ এক্সেপচন হেতু কাৰণে has আইটো যেহেতু সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত এনে has হ'ব লাগে কিন্তু এ এক্সেপচন ৰুলৰ এক্সেপচন কিছুমান থাকে যে মই আগতে কৈছিলোঁ যে গ্ৰামাৰ মানে গ্ৰামাৰত যিমানে ৰুল আছে সেই ৰুলবোৰ ভাঙিবৰ কাৰণে কিছুমান এক্সেপচনছো আছে গতিকে সেই একে আইটো আমাৰ এক্সেপচনছ হৈ গ'ল তাৰপিছত চিটো যিহেতু ছিংগুলাৰ নাম্বাৰ তাৰ লগত হেজ আহিলে ইটেনটো আমাৰ ইটেন ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্য আইচক্ৰীম ইজ দ্য অবজেক্ট চি হেজ ইটেন দ্য আইচক্ৰীম তাই আইচক্ৰীমখিনি খাই পেলালে মানে শেষ খালে আৰু নাই আৰু এতিয়া ওকে সো তাৰপিছত আহিলে দে হেভ ডান দ্য ৱৰ্ক এতিয়া হেভ ডেটো হ'ল আমাৰ প্লুৰেল নাম্বাৰ তাৰ কাৰণে ডেৰ লগত আহিল হেভ ডু ডিড ডান ডুটোৰ থাৰ্ড ফৰ্ম হ'ল ডান দ্য ৱৰ্ক ইজ দ্য অবজেক্ট ছাবজেক্ট হ'ল আমাৰ ডে হেভটো আমাৰ হেল্পিং ভাৰ্ব হেভ কিয় হৈছে কাৰণ ডেটো এটা প্লুৰেল নাম্বাৰ তেওঁলোকে কি কৰিলে কামটো কৰিলে দে হেভ ডানটো হ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্য ৱৰ্ক
ওকে গতিকে এয়া আছিল আমাৰ এফাৰ্মেটিভৰ এক্সাম্পল আৰু বহুত এক্সাম্পল আছে তাৰমানে আপোনালোকে যিমান খোজে সিমান এক্সাম্পল বনাব পাৰিব কিন্তু নিয়মখিনি এইখিনিয়ে থাকিব সেইখিনি বুজি ল'লে হ'ল যে এই ষ্ট্ৰাকচাৰটোত বহাই দিলে হ'ল যেতিয়া আপোনালোকে এফাৰ্মেটিভ দেখা পায় তাৰপিছত আৰু নিজৰ মতে যিমান পাৰে বাকীখিনি আপোনালোকৰ ফুল ফ্ৰীডম দিয়া আছে নিজৰ মতে কৰিব পাৰিব ওকে চ' এতিয়া আহোঁ নেগেটিভ চেণ্টেন্সলৈ নেগেটিভত ৰুলটো একেই হ'ব জাষ্ট নট লাগিব যেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছত লাগিছিলে প্ৰথমতে ছাবজেক্ট তাৰপিছত হেল্পিং ভাৰ্ব হেভ বা হেজ তাৰপিছতে নট তাৰপিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু অবজেক্ট এক্সাম্পল আছে আই হেভ নট ইটেন দ্য কেক মই কেকটো খোৱা নাই খাই শেষ কৰা নাই বা এতিয়ালৈকে খোৱা নাই মানে খোৱা কামটো হৈ যোৱা নাই এনে হৈ গৈছে হ'লে আমাৰ হৈ যোৱা নাই বা হৈ গৈছে এটা নেগেটিভ হ'ল গতিকে কিবা এটা কাম হৈ যোৱা নাইটো বুজাইছে নেগেটিভ হ'লে আই টু হ'ল ছাবজেক্ট হেভ টু আছিলে হেল্পিং ভাৰ্ব আইৰ লগত হেভ বহে এক্সেপশ্যন নটটো আমাৰ নেগেটিভ কাৰণে নট আহিলে ইটেন ইট এট ইটেন ইটেনটো আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্য কেক ইজ দ্য অবজেক্ট আৰু আছিল চি হেজ নট গিভেন দ্য বুক টু মি চি ইজ দ্য ছাবজেক্ট হেজ কিহৰ কাৰণে চি ইজ দ্য চিটো এটা ছিংগুলাৰ নাম্বাৰ গতিকে হেজ নট নট কিহৰ কাৰণে নেগেটিভ কাৰণে নট গিভেন গিভ গেভ গিভেন গতিকে ভাৰ্বৰ থাৰ্ড ফৰ্ম গিভেন দ্য বুক টু মি এইখিনি হ'ল আমাৰ অবজেক্ট অ'কে শেষ আৰু এটা এক্সাম্পল আছে আই হেভ নট ৰিচ য়েট মই এতিয়ালৈকে ঘৰ আহি পোৱা নাই ঘৰ আহি পোৱা কামটো মোৰ শেষ হৈ যোৱা নাই মানে শেষ হৈ গৈছে বা পাৰফেক্ট হৈছে কিন্তু তাক আমি নেগেটিভত বুজাইছোঁ যে হোৱা নাই গতিকে ডে ইজ দ্য প্লুৰেল ফৰ্ম প্লুৰেল নাম্বাৰ সেইটো কাৰণে হেভ আহিব নট আহিব নেগেটিভৰ কাৰণে ৰিচড গতিকে ৰিচড আহিব যোনটো আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ লগত য়েটটো হ'ল আমাৰ অবজেক্ট ওকে একদম সহজ আপোনালোকে যেতিয়া ষ্ট্ৰাকচাৰত মানে বনাই ল'ব আৰু যেতিয়া ষ্ট্ৰাকচাৰখিনি মনত থাকিব ধুনীয়াকৈ তেনেহ'লে একদম সহজ হৈ যায় এইবোৰ একদম মেথছৰ নিচিনাকৈ অংক যেতিয়া আমি কৰোঁ যে ফৰ্মুলাত আমি ভেলিউবিলাক ফৰ্মুলাত পুট কৰি দিওঁ আৰু ধুনীয়াকৈ মিলি যায় সেই একেধৰণৰে কথা ওকে চ' এইবাৰ হ'ব ইণ্টাৰোগেটিভত প্ৰথমতে আহিব হেল্পিং ভাৰ্ব তাৰপিছত আহিলে ছাবজেক্ট তাৰপিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত অবজেক্ট কেনেকুৱা হ'ব হেভ ইউ গট দ্য পইণ্ট তুমি মই কোৱা কথাটো বুজি পাইছানে হেভ ইউ গট দ্য পইণ্ট মই কি কৈছোঁ তুমি ধৰিব পাৰিছানে এনেকুৱা ধৰণৰ হয় হেভটো আমাৰ হেল্পিং ভাৰ্ব হেভ বা হেজৰ ভিতৰত হেভ হ'ব কাৰণ ইউ টু প্লুৰেল নাম্বাৰ হেভ ইউ গট গতিকে গেটৰ থাৰ্ড ফৰ্ম গেট ভাৰ্বৰ থাৰ্ড ফৰ্ম গট দ্য পইণ্ট ইজ দ্য অবজেক্ট ওকে হেজ চি ডান দ্য হোমৱৰ্ক তাই হোমৱৰ্কখিনি কৰিলেনে হেজ কিহৰ কাৰণে চিটো আমাৰ হেজটো হেল্পিং ভাৰ্ব কিহৰ কাৰণে হেজ হৈছে কাৰণ চি আছে চিটো কি হয় তাই গতিকে তাইটো চিটো তাই হয় মানে চিটো ছিংগুলাৰ নাম্বাৰ হয় তাই ছিংগুলাৰ নাম্বাৰ তাই আৰু ডু ডিড ডান গতিকে আমাৰ ভাৰ্বৰ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ডান দ্য হোমৱৰ্ক ইজ দ্য অবজেক্ট হেজ চি ডান দ্য হোমৱৰ্ক তাই হোমৱৰ্কখিনি কৰিলেনে হোমৱৰ্ক কৰা কামটো তাইৰ হ'লনে সেনেকুৱা বুজাইছে হেজ ৰীতা ৰিটেন দ্য লেটাৰ হেজ ৰীতা এইবাৰো আহিলে ৰীতা এজনী ছোৱালীৰ কথা কৈছে গতিকে হেজ আহিলে হেজ ৰীতা ৰিটেন দ্য হেজটো আমাৰ হেল্পিং ভাৰ্ব ৰীতা ইজ দ্য ছাবজেক্ট মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ৰিটেন ৰাইট ৰোড ৰিটেন থাৰ্ড ফৰ্ম দ্য লেটাৰ ইজ দ্য অবজেক্ট অ'কে গতিকে এইবাৰ আহোঁ আমি ডাবল ইণ্টাৰোগেটিভলৈকে তাৰমানে WH কুৱেশ্যনলৈকে WH কুৱেশ্যন কেতিয়া হয় যেতিয়া কিবা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে আমি য়েছ বা ন হয় বা নহয় উত্তৰ দিব নোৱাৰোঁ আমি ডেছক্ৰিপশ্যন কৰিব লাগে তেতিয়া WH কুৱেশ্যন বুলি কওঁ বা ডাবল ইণ্টাৰোগেটিভ বুলি কওঁ ইয়াতে কি হ'ব একেই হয় অকণমান ডিফাৰেঞ্চ যে আগত WH ফেমিলি লাগিব হোৱাট হুইচ ৱেৰ ৱেন এইবোৰ লাগিব WH ফেমিলি প্ৰথম লাগিল তাৰপিছত আমাৰ হেল্পিং ভাৰ্ব লাগিল হেভ বা হেজৰ যিকোনো এটা লাগিল ছাবজেক্ট লাগিল মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু অবজেক্ট অ'কে চ' হুৱেৰ ইজ দ্য WH ফেমিলি হুৱেৰ হেভ ইউ ডান দ্য ৱৰ্ক তুমি কামটো হুৱেন হেভ ইউ ডান দ্য ৱৰ্ক তুমি কামটো কেতিয়া কৰা হৈ গ'ল কামটো কৰা হোৱা কামৰ কথা কৈছে হুৱেন WH ফেমিলিৰ পৰা হেভটো আমাৰ হেল্পিং ভাৰ্ব আহি গ'ল কাৰণ ইউটো এটা প্লুৰেল নাম্বাৰ সেইটো কাৰণে হেভ আহিছে ইউ ডানটো আমাৰ ডু ডিড ডান আমাৰ ভাৰ্বৰ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ডান দ্য ৱৰ্ক ইজ দ্য অবজেক্ট হুৱেন হেভ ইউ ডান দ্য ৱৰ্ক তাৰপিছতে হুৱেন হেজ চি এৰাইভড হিয়াৰ তাই ইয়ালৈ কেতিয়া আহি পালে হুৱেন হেজ চি এৰাইভড হিয়াৰ হুৱেন কি হ'ল আমাৰ WH ফেমিলি হেজটো আমাৰ হেল্পিং ভাৰ্ব চি হ'ল ছাবজেক্ট চিটো যিহেতু ছিংগুলাৰ নাম্বাৰ তাৰ লগত হেজ হৈছে তাৰপিছত এৰাইভড
arrived গতিকে arrive tour third form arrived here to এটা object তাৰপিছত আছে how have they done the work তেওঁলোকে কামটো কেনেকৈ কৰিলে how to আমাৰ wh family have to আমাৰ helping verb they to আমাৰ plural number subject গতিকে plural number হোৱাৰ কাৰণে have বহিছে done to আমাৰ do did done do verbৰ মানে কি verbৰ third form done তাৰপিছত the work is the object okay গতিকে এখিনি আছিল present perfect tense আমাৰ উদাহৰণ affirmative negative interrogative আৰু double interrogative আশা কৰিলো এই আমাৰ present perfect tense টো মই আপোনাক ভালকে বুজাব পাৰিছো বুলি গতিকে যদি মই আপোনাক ভালকে বুজাব পাৰিছো আমাৰ চেনেলটো লাইক share and subscribe কৰি দিব বুলি আশা ৰাখিলো so bye bye for today have a great day